হেল্ল' নমস্কাৰ, মই সাজিনাই পিতা এণ্ড বেটা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই। বৰ্তমান মোৰ ভালেই। এতিয়া মই আছোঁ পাকঘৰত। পাকঘৰত মানে আজি মই গাখীৰ যোৱাকালি ফ্ৰিজত থৈ দিছিলোঁ। ফ্ৰিজত মানে কাৰেণ্টটো অহা যোৱা কৰি আছিলে এই কাৰেণ্টটো অহা যোৱা কৰাৰ কাৰণে মই ফ্ৰিজটো অফ কৰি দিলোঁ, কিন্তু পাহৰি গ'ল নহয় মই যে ফ্ৰিজটো অফ কৰি থৈছোঁ বুলি। তাৰপিছত ৰাতিপুৱা গাখীৰখিনি গৰম কৰিছোঁ, ফাটিছে। মানে ভাবিছোঁ মই কি কাৰণে ফাটিছে, তাৰপাছতহে গম পাইছোঁ ফ্ৰিজটো যে অফ কৰি থ'লোঁ। কিন্তু ৰাতিপুৱা দেখিছোঁ, মানে ফ্ৰিজটো অন কৰি দিলোঁ দেই, কিন্তু গাখীৰখিনিনো ক'ত, গোটেই ৰাতি ইমান গৰমত মানে বেয়া হৈ গ'ল, ফাটিলে। এতিয়া মই কি কৰোঁ কি নকৰোঁ বুলি ভাবি মানে গাখীৰখিনিতো পেলাই দিব মন নাই, কিনা বস্তু যিহেতু। মানে ভাবিছোঁ মই আজি ৰসগোল্লাকে বনাই চাওঁ নেকি। ৰসগোল্লা বনাই চাওঁ বুলি ভাবিছোঁ। যদি ভাল হয় দেখুৱাম বাৰু, কিন্তু যদি বেয়া হয় কেনেকৈনো দেখুৱাম। হ'লেও আৰু কেনেকুৱা হয় ৰসগোল্লা মই আজি প্ৰথম বনাই চাম। বেলেগক বনোৱা দেখিছোঁ আৰু মই ইউটিউবতো চাইছোঁ দেই। ইউটিউবত কেইবাটাও ভিডিঅ' চাই লৈছোঁ কেনেদৰে বনায়। এতিয়া মই বনাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ বাৰু। যদি ভাল হয় তেনেহ'লে আপোনালোকে ৰসগোল্লাৰ ৰেচিপিটো চাব পাৰিব, আৰু যদি বেয়া হয়, বেয়া হ'লেও দেখুৱামেই। মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ৰসগোল্লা বনোৱাৰ, সেইকাৰণে দেখুৱাম ৰ'ব। মিঠাই বনাইছোঁ ন আজি, আপোনালোকক দেখুৱাম। যদি আপোনালোকৰ ঘৰতো যদি এনেদৰে গাখীৰ ফাটে বা বেয়া হৈ যায় গাখীৰখিনি, তেনেহ'লে পেলাই নিদি বনাই চাব পাৰিব, যদি মোৰ ভাল হয় এনেদৰে। কিন্তু বেলেগক মই বনোৱা দেখিছোঁ, ইউটিউবত দেখিছোঁ যে ফাটা গাখীৰ পৰাই ৰসগোল্লা বনোৱা দেখিছোঁ। চাইছিলোঁ ৱাহিদাছ ব্লগছ চেনেল এটা আছে, মই চাই থাকোঁ প্ৰায়। তেখেতে দেখুৱাইছিলে ফটা গাখীৰ দি ৰসগোল্লা বনাইছিলে। মানে মই বনাইছোঁ। চামুচ এখন উতলিছে আৰু দেই, উতলিবলৈ লৈছে। বৰ বেছি নহয়, কিন্তু গাখীৰ আধা লিটাৰহে আছিলে। আমি আধা লিটাৰহে লওঁ, দুজন মানুহ। মইতো গাখীৰ খাই বেয়া পাওঁ, নাখাওঁৱে। এইখিনি আকৌ বেক কেমেৰা কৰি দেখাই দিছোঁ। এইখিনি গাখীৰখিনি উতলিবলৈ লৈছে, এনেকুৱাকৈ ফাটি গ'ল আকৌ। চাওকচোন, পেলাই দিবও মন নাযায়, হয় নাই। এতিয়া উতলিছে। ইয়াত মই অকণমান নেমু চেপি দিম, বেছি নিদিওঁতে অকণমান। গাখীৰখিনি ধুনীয়াকৈ উতলোৱাৰ পাছত, টেঙা দিয়াৰ পাছতেই ধুনীয়াকৈ পানী এফালে আৰু এই যোনখিনি এনেকুৱা হ'ব আৰু সেইখিনি এফালে হৈ গ'ল। তাৰপিছত পানীখিনি ধুনীয়াকৈ এখন চেকনিত চেকিলোঁ, চেকি মেলি ধুনীয়াকৈ এখন ধুনীয়া শুকান কাপোৰত লৈ এইখিনি বান্ধি দিলোঁ। বান্ধি দি একেবাৰে গাত যিমান জোৰ আছে আৰু যিমান জোৰ আছে, নিজৰ গাত শক্তি আছে মানে চেপি দিছোঁ আৰু একেবাৰে এইখিনি শুকান হৈ যোৱালৈকে। আৰু চেকনিখনতে প্ৰথমে মই হেৰি কৰি ল'লোঁ, ঠাণ্ডা পানীয়ে ধুই ল'লোঁ, যাতে ইয়াৰ টেঙা দিছিলোঁ তো, টেঙা ভাৱটো, মানে টেঙা সোৱাদটো মুখলৈ নাহে খাওঁতে, সেইকাৰণে। আৰু মিঠা দিব আছে বাৰু, কিন্তু হ'লেও এদিন মই ক'ৰবাত খাইছিলোঁ দেই, আমাৰ ভণ্টিয়ে বনাইছিলে নেকি, ইমান টেঙাটো ভালদৰে ধুই নিদিলে ন, মিঠা টেঙা হ'ল। সেইকাৰণে মই ধুনীয়াকৈ এইখিনি ধুই ল'লোঁ। ধুই মেলি এতিয়া এইখিনি মই যিমান পাৰোঁ সিমান এনেদৰে ফেটিবলৈ চেষ্টা কৰিম। যিহেতু কৈছিলে গাখীৰ আধা লিটাৰহে, সেইকাৰণে কম ওলাব। হ'লেও দিয়কচোন, কিনা বস্তু মানে কিনা হাঁহৰ ঠোঁটৰলৈকে মঙহ, কিনা হাঁহৰ টুটলিলৈকে মঙহ বুলি কয় যে, মোৰ তেনেকুৱাই হৈছে। সেইখিনি ধুনীয়াকৈ মই এতিয়া এনেদৰে যিমান পাৰোঁ একেবাৰে ইয়াৰ পৰা তেল হৈ যোৱালৈকে, মানে ধুনীয়াকৈ এটা এতিয়া মই পকাত তলত বহি লৈছোঁ, তাৰপাছত এনেদৰে আধা ঘণ্টামান কৰিব লাগিব। যদি ভালদৰে এনেদৰে মিক্স কৰা নহয়, তেনেহ'লে লাডুটো কৰোঁতে চেনি চিৰাপত দিওঁতে ফাটি যাব। ৰসগোল্লা বনোৱা ইমান সহজ নহয়, কষ্ট হয়, কাৰণে ইমান দামো নাই, বহুত কষ্ট হয়। প্ৰায় এনেদৰে আধা ঘণ্টামান মই কৰি লওঁ। এইকেইটা লাডু
এইকেইটা মই গোল গোল কৰি ল'লোঁ ধুনীয়াকৈ আটা মুঠাৰ দৰে মঠিছোঁ বাৰু ধুনীয়াকৈ এটা ৰাউণ্ড ৰাউণ্ড কৰিলোঁ 3টা ওলালে আধা লিটাৰ গাখীৰত মানে গাখীৰখিনি পানী মিক্স কৰি দিয়ে চাগে সেইকাৰণে ওলালে আৰু দুটামান ওলাব লাগিছিলে চাগে কিন্তু গাখীৰখিনি অলপ পানী মিক্স কৰি নিদিয়ে সেইকাৰণে পানী আৰু গাখীৰখিনি গাখীৰ হ'ল 3টাহে ওলালে মানে বৰ বেছি সৰু নহয় ডাঙৰ ডাঙৰ আছে এইটো চেনি পানী দি দিলে আৰু ডাঙৰ হৈ যাব ঠিক আছে এতিয়া মই চেনি পানী গৰম কৰিলোঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক আধা লিটাৰ গাখীৰ 3টা ৰসগোল্লা ওলাইছে ঠিক আছে একো পানী মিক্স কৰি দিয়ে যদি কি হয় আমিতো গাখীৰ বুলি লওঁ পানী বুলি নলওঁ কিন্তু কৈ গানতে আছে গাখীৰৰ গোৱালে নকয় সঁচা কথা গাখীৰতে পানী দিওঁ বুলি হয় গালে দি বনোৱা নাই নহয় গানটো সঁচা কথা বুলি গান বনাই হয় নাই ঠিক আছে মই এতিয়া চেনি চিৰাপখিনি বনাই লওঁ এতিয়া মই চেনিৰ চিৰাপখিনি বনাই লৈছোঁ তাৰপাছত তাতে এই লাডুকেইটা দি দিম আধা লিটাৰ গাখীৰ 3টা ৰসগোল্লা ওলাইছে মানে গাখীৰখিনি অলপ পানী মিক্স কৰে যেন লাগিছে একেবাৰে পিয়ৰ গাখীৰনো ক'ত পাম হয় নাই নিজৰ ঘৰত থকাৰ নিচিনা একো নাই বাৰু এতিয়া মই এইখিনি বনাই আছোঁ ইফালে উতলি মানে এইখিনি ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে ইয়াতে কাপোৰখন আনি লওঁ আজি প্ৰথম বনাইছোঁ তো কি হয় নাজানো আৰু ভগৱানে জানে বনাই চাইছোঁ যদি ভাল হয় পাছত মানে বেছি গাখীৰ দি ঘৰতে কিবা সকাম হ'লে ঘৰতে নিজে বনাব পাৰিম প্ৰথম দিনা কমকৈ বনাই চাইছোঁ গাখীৰখিনি বেয়া হোৱা কাৰণে বনাইছোঁ নহ'লে বনোৱা নহ'লে যোৱাকালি মোৰ নিজৰ ভুলৰ কাৰণে গাখীৰখিনি বেয়া হ'ল বাৰু বেছি গাখীৰ আধা লিটাৰ হ'লেও কি হ'ব কিনা বস্তুটো যিহে বস্তুৰ দাম ক'বলৈ টকা কৰিতো 1000 হয় নাই তেনেকৈ মোৰ দৰে ভাই পালি কিপন ঠিক আছে এতিয়া মই এইখিনি চাই লওঁ তাৰপিছত আকৌ পাম ঠিক আছে আৰু অকণমান ডাঠ হোৱালৈকে উতলাই লৈছোঁ তাৰপাছতে দি দিম চেনি চিৰাপটো উতলি আছে আৰু ইয়াত মই দি দিছোঁ এতিয়া গোল গোল কৰি থোৱা কেতিয়া দি দিছোঁ তাৰপিছত ইহঁতে কিমান ফুলে আৰু কি কৰে দেই ভগৱানৰ নাম লৈ দিছোঁ আৰু এতিয়া মই সিহঁতক ডুব যোৱাই দিব লাগিছে কিন্তু এতিয়া হৈছে বাচনটো ডাঙৰ এতিয়া মই এইখিনি ঠিক কৰি ল'লোঁ তাৰপিছতহে লগ পাম একেবাৰে কেনেকুৱা হয় একেবাৰে ফাইনেল ৰিজাল্টটোহে দেখুৱাম আপোনালোকক এয়া ৰেডি হৈ গ'ল একেবাৰে সৰু নহয় দোকানত পোৱাৰ ধৰণেই দোকানত যেনেদৰে যিমান ডাঙৰ ডাঙৰ দিয়ে নহয় সিমানেই হৈছে তাতকৈ অকণমান ডাঙৰহে হ'ব চাগে 3টা হৈ গ'ল এতিয়া মই খাই লওঁ তাৰপিছত আপোনালোকক টেষ্টটো কেনেকুৱা জনাম দেই আপোনালোকে চাই থাকক আৰু এতিয়া মই পাকঘৰতে অকণমান টেষ্ট কৰোঁ কেনেকুৱা হৈছে আপোনালোকক দেখুৱাব লাগিব নহয় ঠিকে আছে মজা দোকানত বনোৱাৰ নিচিনা মানে আমি হোটেলৰ পৰা কিনি আনো নহয় তেনেকুৱা নিচিনাই হৈছে খাবলৈ বহুত ভালেই হৈছে আৰু আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে প্লিজ চেনেলক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই এতিয়া ভিডিঅ'খন আপোনালোকে অতি সোনকালে পাব আৰু মানে মই ৰসগোল্লাটোতকৈও মানে মিঠাইটোতকৈও বেছি খাই ভাল পাওঁ চিৰাপখিনি খুব ভাল হৈছে আপোনালোকে এনেদৰে বনাই খাই চাব যদি খাই নাই পোৱা মই আজি প্ৰথম বনাইছোঁ কাৰণেও ভালেই হৈছে যদি আপোনালোকে এনেদৰে বনাই খাই পাইছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব আৰু যদি নাই পোৱা তেনেহ'লে বনাই খাই চাব আৰু যদি খাই ভাল পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব আজিলৈ এখন বাই বাই সকলো হাঁহি থাকক সুখত থাকক হেপী থাকক আৰু সকলোৰে মনৰ আশাবোৰ পূৰক সকলোৱে নিজৰ নিজৰ কৰ্ম কৰি যাওক এনেদৰে সকলোৱে নিজৰ কৰ্মৰ সুফল পাব আজিলৈ এখন বাই বাই